हेलो मरমৰ বন্ধু বান্ধৱীসকলে এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 10ৰ এছামিজ চেপ্টাৰ 4 মই অসমীয়া কবিতাটোৰ বিষয়ে দেখুৱাম আৰু কবিতাটোৰ A to Z সকলো কোৱেশ্চনবিলাক দেখুৱাম আৰু কবিতাটো লিখিছিল সৈয়দ আব্দুল মালিকে। তো ভিডিঅ'টো দেখি থাকক। তো প্ৰথমতে যেটো কোৱেশ্চন দিয়া আছে সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা, তলত এনসাৰ দিয়া আছে, ইয়াৰ পৰা লিখি ল'ব পাৰিবা। মোগলসকলে অসমৰ কত ভৰি দিছিল, এইটোৰ উত্তৰ দিয়া আছে। তাৰ পিছত 3 নম্বৰত যেটো কোৱেশ্চন দিয়া আছে, অসমৰ হিংদাং কত জিলিকিছিল, এইটোৰ এনসাৰ দিয়া আছে তলত। তাৰ পিছত 4 নম্বৰত দিয়া আছে অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল। 5 নম্বৰত দিয়া আছে অসমৰ স্বৰ্গদেউ কিহেৰে দেউল সাজিছিল, এইটো এনসাৰ দিয়া আছে। তাৰ পিছত 6 নম্বৰত দিয়া আছে ব্যাস বাক্য সহ সমাজৰ নাম লিখা। স্বৰ্ণপুৰী, মুক্তগীত, অনিৰ্মী, এইটোৰ ব্যাস বাক্য সহ সকলো ভাঙি দিয়া আছে। তোমালোকে ইয়াৰ পৰা এনসাৰ বিলাক লিখি লৈ পঢ়িব পাৰিবা আৰু ব্যাস বাক্য সহকাৰে সমাজৰ নাম দিয়া আছে। তাৰ পিছত 7 নম্বৰত দিয়া আছে তলৰ শব্দবোৰৰ নিচিনা 5টা শব্দ সাজা। প্ৰথমে দিছে বাঘ, নর, হাঁহ, কণী, মহ, সিংহ। তো এইটোৰ এনসাৰ তলফালে দিয়া আছে। তাৰ পিছত 8 নম্বৰত দিয়া আছে বিপৰীত শব্দ লিখা। গৌৰৱ, আলোক, স্বাধীনতা, পৰাজিত, স্বপন, মৰণ, এই কেইটাৰ বিপৰীত শব্দ লিখিব লাগে। এনসাৰ বিলাক দিয়া আছে গৌৰৱ লজ্জিত, আলোক অন্ধকাৰ, স্বাধীনতা পৰাধীনতা, পৰাজিত জিত, স্বপন দিঠক, মৰণ জীৱন, আৰু এইবিলাক বিপৰীত শব্দ হয়। তাৰ পিছত যেটো দিয়া আছে 9 নম্বৰত মই অসমীয়া কবিতাটোৰ কবি কোন, সৈয়দ আব্দুল মালিক। সৈয়দ আব্দুল মালিকৰ জন্ম কত কেতিয়া হৈছিল, এইটোৰ এনসাৰ হয় যে 1919 চনত গোলাঘাট জিলাৰ নাহৰী। তাৰ পিছত 11 নম্বৰত দিয়া আছে অসমীয়া সাহিত্য গল্প সম্ৰাট বুলি কাক কোৱা হয়, সৈয়দ আব্দুল মালিকক কোৱা হয়। তাৰ পিছত 12 নম্বৰত কোৱেশ্চন দিয়া আছে সৈয়দ আব্দুল মালিকৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি, বেদুইন। 13 নম্বৰত দিয়া আছে কোনখন উপন্যাসৰ বাবে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমি বঁটা লাভ কৰিছে, অঘৰী আত্মাৰ কাহিনী, আৰু এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। তাৰ পিছত 14 নম্বৰত দিয়া আছে সৈয়দ আব্দুল মালিকৰ কোনখন উপন্যাস অনাতাঁৰ যোগে প্ৰচাৰিত হৈছিল, সূৰ্যমুখী স্বপ্ন। সৈয়দ আব্দুল মালিকৰ কোন দুখন উপন্যাসৰ চলচ্চিত্ৰ নিৰ্মাণ হৈছিল, এইবিলাক ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। তো তোমালোকে জেতুকা, বাটৰ দৰে আৰু মমতাজ। 16 নম্বৰত দিয়া আছে তেখেতে কিমান চনত অসম সাহিত্য সভাৰ সভাপতি আসন অলংকৃত কৰিছিল, এইবিলাক ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। তাৰ পিছত 18 নম্বৰত দিয়া আছে সৈয়দ আব্দুল মালিকৰ কিমান চনত দেহান্তৰ ঘটে, 2000 চনত। সৈয়দ আব্দুল মালিকৰ ৰচনা ৰাজিসমূহ উল্লেখ কৰা, কি ৰচনা লিখিছিল, সকলো কেইটা নাম ইয়াত দিয়া আছে। তাৰ পিছত 20 নম্বৰত দিয়া আছে দীপ্ত শব্দৰ অৰ্থ কি, খোদ মানে কি, খোদ মানে এলেহুৱা লোক। তো এইবিলাক এনসাৰ ভালভাৱে দিয়া আছে, তোমালোকে ইয়াৰ পৰা লিখি লৈ ভালকৈ পঢ়িব পাৰিবা। তাৰ পিছত 22 নম্বৰত দিয়া আছে কাৰ ৰাজত্ব কালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল, এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। তাৰ পিছত 23 নম্বৰত দিয়া আছে মুছলিম কি, মুছলিম হ'ল মুছলমান অৰ্থাৎ মোগল। 24 নম্বৰত দিয়া আছে বনৰ পাতত জাং ফাই বুলিলে কি বুজা, এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন হয় আৰু এইটো অলপ দীঘলীয়া কোৱেশ্চন 2 মাৰ্কৰ আহিব। তো তোমালোকে ইয়াৰ পৰা এনসাৰটো লিখি লৈ পঢ়িব পাৰিবা। তাৰ পিছত আছে 25 নম্বৰত অসমৰ পুৰণি মঠ মন্দিৰবোৰ স্বৰ্গদেউসকলে কিহেৰে নিৰ্মাণ কৰিছিল, এইটো 2 নম্বৰৰ কোৱেশ্চন হয় আৰু এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, এক্সামত সকলো টাইমত আহিয়ে থাকে, তোমালোকে ইয়াৰ পৰা লিখি ল'ব পাৰিবা। তাৰ পিছত দিয়া আছে চমু উত্তৰ দিয়া সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা, আৰু এটা 1 মাৰ্কৰ কোৱেশ্চন হয় আৰু এইটো এক্সামত আহিয়ে থাকে একমাত্ৰ কবিতা পুথি, এইটো লিখি ল'বা। তাৰ পিছত খ নম্বৰত দিয়া আছে মোগলসকলে অসমৰ কত ভৰি দিছিল, মোগলসকলে অসমৰ সেউজীয়া দুৱৰী বনত ভৰি দিছিল, এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন। অসমৰ হিংদাং কত জিলিকিছিল, এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন। তাৰ পিছত দিয়া আছে অসমৰ হিংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত, কথাখিনি তাৎপৰ্য ব্যাখ্যা কৰা, আৰু এইটো বৰ্ড কোৱেশ্চন হয় আৰু এইটো 5 মাৰ্কৰ কোৱেশ্চন হয়। তো তোমালোকে ইয়াৰ পৰা এনসাৰটো লিখি ভালকৈ পঢ়িব পাৰিবা। তাৰ পিছত 3 নম্বৰত দিয়া আছে অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণ লৈ ওলাই আহিছিল, নিজৰ ভাষাৰে লিখা, আৰু এইটো বহলাই লিখিব লাগে আৰু এইটো ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন হয় আৰু এইটোত 5 মাৰ্ক থাকে, এক্সামত আহিয়ে থাকে। তো তোমালোকে ইয়াৰ পৰা লিখি লৈ ভালকৈ পঢ়িব পাৰিবা। তো ভাবিছোঁ ভিডিঅ'টো তোমালোকৰ নিশ্চয় ভাল লাগিছে, আৰু ভিডিঅ'টো যদি অলপো ভাল লাগি থাকে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ so much for watching my video.